বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে লৈ আহিছো বিশ্বৰ এগৰাকী অসাধাৰণ মহিলাৰ ভিডিঅ' যিগৰাকী মহিলাৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে অতিকৈ আচৰিত হৈ পৰিব গতিকে বলকচোন অলপো পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টিত আপোনালোকে দেখি থকা মহিলাগৰাকীৰ নাম হৈছে কেটলিন ওহাশি কেটলিন মাইকেল ওহাশি হৈছে আমেৰিকাৰ এগৰাকী ফাৰ্মাৰ আৰ্টিষ্টিক জিমনাষ্ট She is a 6-time All-American and was a 4-time member of USA Gymnastics Junior National Team, the 2011 Junior National Champion and the winner of the 2013 American Cup. বলকচোন আমি তেওঁৰ পাৰদৰ্শিতাসমূহ শেষলৈকে উপভোগ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি আপোনালোকৰ মতামতবোৰ জনাব আৰু ভৱিষ্যতে এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অশেষ ধন্যবাদ